1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছো শ্ৰদ্ধাৰ ৰাইজ চৰকাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল অন্তোদয় আমাৰ লক্ষ্য সকলো পৰিয়ালত বিনামূলীয়া চাউল পাব সকলো পৰিয়ালে ক্ৰমান্বয়ে অৰুণোদয় আঁচনিৰে যুক্ত হ'ব ভাৰতৰ আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নিবনুৱাই কৰ্ম সংস্থাপনেই হওক আত্মসংস্থাপনৰ বাট বিচাৰি পাব আৰু প্ৰতি ঘৰ মানুহে অন্তত 5 লাখলৈকে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা পাব এই অন্তোদয়ৰ লক্ষ্যৰে আমি আগবাঢ়িব খুজিছো আমি অসমখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছো